হাই ফ্ৰেণ্ডছ, সুমি শইকীয়া চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰো ভাল। আজি বিশেষ ভিডিঅ' এটা আপোনালোকৰ মাজত আগবঢ়াবলৈ ওলাইছোঁ। ভিডিঅ'টো হৈছে তাঁতশাল। তাঁতশাল এখন লগাবলৈ কেনেধৰণে লগোৱা হয় আৰু কি সঁজুলি দৰকাৰী হয়, মই যিমানখিনি জানো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। তাৰ পাছত তাঁত লগাবলৈ এনেধৰণে খুঁটি পুতিব লাগিব আৰু খুঁটি চিৰি। তাঁতখন যিমানেই দীঘল হ'ব, ইফালেও খুঁটি আৰু খুঁটি চিৰি পুতিব লাগিব। আৰু খুঁটাৰ মূৰত এনেধৰণে গিলাচ লগা হয় যাতে সূতা ছিগি নাযায়। আৰু এনেধৰণে ববিনবোৰ ফিটিং কৰি ল'ব লাগিব। আগতে ববিন শালত কৰিছিল আৰু আজিকালি পটুৱাত কৰা হয়, কাৰণ পটুৱা মিহি হয় আৰু পটাপট ঘূৰে। এনেধৰণে প্ৰতিটো ববিনৰ পৰা আঁত উলিয়াই ল'ব লাগিব আৰু এনেকৈ বাছি এইটো মূৰত থ'ব লাগিব আৰু আনটো মূৰলৈ এনেকৈ লৈ গৈ বাছি থ'ব লাগিব। তাঁতখন এনেধৰণে পকিয়া ল'বগে। যিহেতু এইখন চাদৰ লগোৱা হৈছে, দুইমূৰে পাৰি আছে। আৰু এনেধৰণে খুঁটিটো উলিয়াই আছে। তাৰ সলনিত ভৰাই দিয়া হয় এডাল ডাং মাৰি। তাৰ পাছত ডাং মাৰি ধৰি ৰাখিবলৈ এনেধৰণে খুঁটি পুতি লোৱা হয় আৰু খুঁটিবিলাকক কোৱা হয় কোৰ মৰা খুঁটি। তাৰ পাছতে ৰাঁচ ভৰাব লাগিব, এটা পিতলৰ ৰাঁচভৰা আৰু ৰাঁচ ভৰাব লাগিব। ৰাঁচ ভৰাই সম্পূৰ্ণ হোৱা পাছত ৰাঁচখন এনেকৈ আগবঢ়াই আনিব লাগিব আৰু লাগিব এটা তুলুঠা। সেই তুলুঠাটোত এনেকৈ জুখিব লাগিব সমান হৈছেনে নাই হোৱা। আৰু জুখি হোৱাৰ পিছত এনেকৈ ৰাঁচখনৰ ওচৰলৈকে পকাই আনিব লাগিব। তাৰ পাছত এনেধৰণে লাগিব এডাল চিৰি পাৰ কৰাই দিয়া হয়। ইয়াক কোৱা হয় মূৰ পাৰ কৰা বুলি। আৰু এনেধৰণে চিন দিয়া হয়। যিমান দীঘল হয় চাদৰখন আৰু এনেধৰণে চিন দিয়া হয়। আমাৰ চিন দি হৈ গ'ল গোটেইখিনি চাদৰ কেইখন লগোৱা হৈছিলে। আৰু এনেকৈ চিন দিয়াৰ পাছত ৰাঁচখন চলাই নিয়াৰ শেষ হোৱাৰ পাছত এনেকৈ তুলুঠাত পকাই আৰু আমাৰ তুলুঠাত পকাই সম্পূৰ্ণ হৈ গ'ল। এয়া সম্পূৰ্ণ হৈ গ'ল, ইটো মূৰত পাই গ'লোহি। আৰু দ্বিতীয় পৰ্যায় আহিব। দ্বিতীয় পৰ্যায় হ'ল
আমাৰ বৰ তোলা। বৰ তুলিবলৈ আমাক বৰ লাগিব। বৰখিনি আমাক লাডু বনাই থৈ দিয়ে। সেই লাডু বৰৰ খলিডালত গাঁঠি দি এনেকৈ পাৰ কৰাই দিয়া হয়। পাৰ কৰাই আৰু সেইডালক কোৱা হয় মূৰ পাৰ কৰা। আৰু বৰ তুলিবলৈ হ'লে চুঙা দৰকাৰ হ'ব। কিছুমানে বাঁহৰ চুঙা লয় আৰু কিছুমানে পাইপৰ চুঙা লয়। বৰ এনেকেই তুলিব লাগিব। ওপৰত দুবাটি আৰু তলত দুবাটি, 4 বাটি সম্পূৰ্ণ বৰ তুলিব লাগিব। সম্পূৰ্ণ হোৱাৰ পাছত তাৰ পাছত এনেধৰণে ৰাঁচখন সোমাবগৈ দুৰপতিৰ ভিতৰত। আৰু বৰখিনি ধৰি ৰাখিবলৈ নাচনি মাৰি লাগিব। সেইডালক কোৱা হয় নাচনি জৰি। আৰু তললৈ ব'লক, তলত ৰছীয়ে ধৰি আছে সেইডালক কোৱা হয় তল ধৰা। তাতে ওলমি আছে গৰকা দুডাল, যিসকলে শিপিনী ভৰি দি তাঁত বয়। তাৰ পাছত হ'ল ইটোৰ খুঁটাৰ পৰা সিটোৰ খুঁটালৈ ঘাট ঘাটকৈ দিয়া আছে, সেইডালক কোৱা হয় জখলা। আৰু তুলুঠাটোৰ মাজত যিডাল দিয়া আছে সেইডাল হ'ল কাণত দিয়া। তাৰ পাছত বাটিব লাগিব মুহুৰা। মুহুৰা বাটি সেই মুহুৰাটো আনিব লাগিব আৰু লগাব লাগিব মাকোত। আৰু মাকোটো লগাওঁতে মুহুৰাটোৰ ভিতৰে যিডাল মাৰি দিয়া হয় সেইডালক কোৱা হয় গেৰেলি মাৰি। তাৰ পাছতে তাঁত বোৱা হৈ যাব। তাঁত বোৱা মই অলপমান দেখাই দিছোঁ, সম্পূৰ্ণ নেদেখাওঁ, ইমানে দেখাইছোঁ। মোৰ ভিডিঅ'টো নিশ্চয় আপোনালোকে চাই আছিলে আৰু মই তাঁতশালৰ বিষয়ে মই যিখিনি জানো আপোনালোকক দেখালোঁ। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বাই বাই।